হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু হেল্থ টিপছ আসাম। আশা কৰোঁ আপোনালোক সকলো ঠিকেই আছে। আজি কঁঠাল আৰু কঁঠালৰ গুটিৰ বেনিফিটৰ বিষয়ে আলোচনা কৰিম। আৰু পলম নকৰি এতিয়া আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। পৃথিৱীৰ আটাইতকৈ ডাঙৰ গছৰ ফল হ'ল কাঁঠাল। 3 ফুটলৈকে দীঘল আৰু 20 ইঞ্চি বহল হ'ব পাৰে। মাত্ৰ এটা ফলৰ ওজন 110 পাউণ্ডলৈকে হ'ব পাৰে। কিন্তু আপুনি অকলশৰীয়া নহয় যদি আপুনি ইয়াৰ বিষয়ে শুনা নাই। প্ৰতি পৰিৱেশনত পুষ্টি: কেলৰি 157 গ্ৰাম, চৰ্বি 2 গ্ৰাম, কাৰ্বহাইড্ৰেট 38 গ্ৰামছ, প্ৰ'টিন 3 গ্ৰামছ, কেলছিয়াম 40 মিলিগ্ৰামছ। ভিটামিনছ: আপেল, কল আৰু আভোকাডোতকৈ কিছুমান ভিটামিন আৰু খনিজ পদাৰ্থত কঁঠাল অধিক হ'ব পাৰে। উদাহৰণস্বৰূপে, ইয়াত ভিটামিন চি আৰু বি ভিটামিনৰ পৰিমাণ অধিক থকা কেইটামান ফলৰ এটা থাকে। এণ্টিঅক্সিডেণ্ট: কেৰটিনইড: কঁঠালে দিয়া ৰঞ্জকবোৰ হালধীয়া ৰঙৰ ভিটামিন এত যথেষ্ট পৰিমাণে থাকে। সকলো এণ্টিঅক্সিডেণ্টৰ দৰে কেৰটিনইডে কোষবোৰক ক্ষতিৰ পৰা সুৰক্ষিত কৰে আৰু আপোনাৰ শৰীৰৰ সঠিকভাৱে কাম কৰাত সহায় কৰে। এইবোৰ কৰ্কট ৰোগ আৰু হৃদয় ৰোগৰ দৰে লগতে ছানি আৰু মেকুলাৰ ডিজিজবোৰৰ আদিৰ দৰে চকুৰ সমস্যা প্ৰতিহত কৰাত সহায় কৰিব পাৰে। কঁঠালত আন বহুতো এণ্টিঅক্সিডেণ্ট থাকে যি আপোনাৰ শৰীৰৰ কোষৰ ক্ষতি প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। যদি এই ৰোগ যুঁজাৰু যৌগবোৰৰ ভিতৰত মাংস অধিক হয়, বীজবোৰত আৰু অধিক থাকিব পাৰে। কঁঠালৰ পুষ্টিবোৰে কিছুমান হেল্থ ইছ্যুৰ বিপদাশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে, যাৰ ভিতৰত আছে কনষ্টিপেশ্যন। কঁঠাল হৈছে আহৰ এক ভাল উৎস, সেয়েহে ই আপোনাক দীঘলীয়া সময়ৰ বাবে পৰিপূৰ্ণ অনুভৱ কৰাত সহায় কৰিব পাৰে আৰু আপোনাৰ অন্ত্ৰৰ চলাচল নিয়মীয়া কৰি ৰখাত সহায় কৰিব পাৰে। আলচাৰ: কঁঠালৰ প্ৰাকৃতিক ৰাসায়নিক পদাৰ্থই এই ঘাঁবোৰ আপোনাৰ পেটৰ ভিতৰত সৃষ্টি হোৱা প্ৰতিহত কৰাত সহায় কৰিব পাৰে। ডায়েবেটিছ: আপোনাৰ শৰীৰে আন কিছুমান খাদ্যতকৈ অধিক লাহে লাহে কঁঠাল হজম আৰু শোষণ কৰে। ইয়াৰ অৰ্থ হৈছে আপুনি আন ফল খালে আপোনাৰ ৰক্ত শৰ্কৰা যিমান সোনকালে বৃদ্ধি হ'ব পাৰে সিমান সোনকালে বৃদ্ধি নহ'ব। এটা অধ্যয়নত দেখা গৈছে যে কঁঠালৰ নিষ্কাশনে ডায়েবেটিছ থকা লোকসকলৰ বাবে তেওঁলোকৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰি তুলিছে। ছালৰ সমস্যা: স্কিন প্ৰব্লেম। কঁঠালত উচ্চ পৰিমাণৰ ভিটামিন চিয়ে আপোনাৰ ছালক সূৰ্যৰ ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। আপোনাৰ ছাল দৃঢ় আৰু শক্তিশালী কৰি ৰাখিবলৈ আপোনাৰ যথেষ্ট পৰিমাণৰ পুষ্টিৰ প্ৰয়োজন। ব্লাড প্ৰেছাৰ: উচ্চ ৰক্তচাপ। এই ক্ৰান্তীয় ফলৰ পটাছিয়ামে আপোনাৰ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে, যি হৃদয় ৰোগ, ষ্ট্ৰোক আৰু হাড়ৰ ক্ষতি প্ৰতিহত কৰাত সহায় কৰিব পাৰে। কঁঠালৰ লগতে কঁঠালৰ বীজৰ কিছুমান লাভালাভ জানি লওঁ আহা। এই বীজবোৰ থিয়ামিন আৰু ৰাইবোফ্লেভিনত সমৃদ্ধ, যি আপুনি খোৱা খাদ্যক শক্তিলৈ পৰিৱৰ্তন কৰাত আৰু আপোনাৰ চকু, ছাল আৰু চুলিৰ স্বাস্থ্য ৰখাত সহায় কৰে। বীজবোৰ কম পৰিমাণৰ খনিজ যেনে জিংক, ল', কেলছিয়াম, তাম, পটাছিয়াম আৰু মেগনেছিয়াম প্ৰদান কৰে। আপুনি হয়তো কঁঠালৰ অত্যাধিক লাভালাভৰ বিষয়ে শুনিছে। কঁঠাল হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গছৰ ফল। ডাঙৰ আৰু গধুৰ হ'বলৈ সক্ষম। ইয়াত প্ৰ'টিন আৰু ভিটামিন আৰু পটাছিয়ামৰ দৰে অন্যান্য পুষ্টিৰ ভাৰ আছে। কিন্তু আপুনি জানেনে যে এই ফলৰ বীজবোৰ স্বাস্থ্যকৰ? এই বীজবোৰ থিয়ামিন আৰু ৰিবোফ্লেভিনত সমৃদ্ধ, যি আপুনি খোৱা খাদ্যক শক্তিলৈ পৰিৱৰ্তন কৰাত সহায় কৰে আৰু আপোনাৰ চকু, ছাল আৰু চুলি স্বাস্থ্যৱান ৰখাত সহায় কৰে।
কঁঠালৰ বীজৰ কিছুমান ইনক্ৰেডিবল বেনিফিট আছে। ৰিংকলছৰ সৈতে যুঁজ দিয়া। আপোনাৰ ছালত ৰিংকলছ পৰিহাৰ কৰিবলৈ কঁঠালৰ বীজ এটা লওক আৰু কিছু সময়ৰ বাবে ঠাণ্ডা গাখীৰত ইয়াক মিহিনভাৱে গুড়ি কৰক। সূক্ষ্ম ৰেখাবোৰ আঁতৰাই ৰাখিবলৈ এই পেষ্টটো নিয়মীয়াকৈ আপোনাৰ মুখত প্ৰয়োগ কৰক। এইটো কঁঠালৰ বীজৰ এটা মুখ্য লাভালাভ আৰু আপোনাৰ ছালক য়াং ৰাখিবলৈ সহায় কৰে। কঁঠালৰ গুটিবোৰে আপোনাৰ ছালৰ গাঁথনিৰ বাবে উৎকৃষ্ট। এইটো আপোনাৰ মুখত সমানভাৱে প্ৰয়োগ কৰক আৰু ইয়াৰ সম্পূৰ্ণকৈ শুকাবলৈ দিয়ক। তাৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাওক। এই পেষ্টটো লগালে আপোনাৰ ৰিংকলছ বহু পৰিমাণে কম হ'ব। হজম বৃদ্ধি কৰে। কঁঠালৰ গুটিৰ আন এক বেনিফিট হ'ল হজম বৃদ্ধি কৰা। কঁঠালৰ বীজ পাউডাৰৰ শক্তিশালী গুণাগুণে পাকস্থলীত ক্ষতিকাৰক গেছ মুকলি কৰাত সহায় কৰে, যাৰ ফলত পেট ফুলা, ডায়েৰিয়া, পেটৰ বিষ আদি সকাহ পোৱা যায়। আহৰ এক সমৃদ্ধ উৎস হোৱাৰ বাবে গুড়ি খালে পুষ্টি শোষণ বৃদ্ধি হয় আৰু হজম উন্নত হয়। কঁঠালৰ গুটি বা বীজ খালে আপোনাৰ ইমিউনিটি বৃদ্ধি হয়। বেক্টেৰিয়া আৰু এণ্টিভাইৰেল গুণাগুণ আৰু ভিটামিন এ আৰু চিৰ দৰে পুষ্টিৰে ভৰপূৰ। কঁঠালৰ বীজে সংক্ৰমণ ৰোধ কৰাত সহায় কৰে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰি সুৰক্ষা আৱৰণ হিচাপে কাম কৰে। জেকেলিন কঁঠালৰ বীজৰ পৰা আহৰণ কৰা এক প্ৰটিন, আনকি HIV ভাইৰাছৰ চাপৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা বৈজ্ঞানিকভাৱে কাৰ্যকাৰী বুলি প্ৰমাণিত হৈছে। ই খাদ্যজনিত ৰোগ প্ৰতিৰোধ কৰে আৰু বিভিন্ন প্ৰকাৰৰ ভেঁকুৰ, বেক্টেৰিয়া আৰু ভাইৰাল সংক্ৰমণৰ চিকিৎসা কৰে। কঁঠালৰ বীজ ছাল আৰু চুলিৰ বাবেও ভাল। এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চিৰ দ্বাৰা পৰিপুষ্ট। এই বাদামী বীজবোৰে সূৰ্যৰ ৰশ্মিৰ পৰা হোৱা ছালৰ আৰু চুলিৰ ক্ষতিক কিছু পৰিমাণে লাঘৱ কৰে আৰু লগতে ই ছালত কোলাজেন গঠনত সহায় কৰে আৰু ছালৰ বিভিন্ন সমস্যা যেনে ব্ৰণ, পিম্পল, সংক্ৰমণ চিকিৎসা কৰে আৰু এক মসৃণ আৰু উজ্জ্বল ছাল প্ৰদান কৰে। ছালৰ উপৰিও বীজৰ পাউডাৰ চুলিৰ বাবে উপকাৰী, কিয়নো বীজৰ এণ্টি-মাইক্ৰ'বেল প্ৰাকৃতিক বিভিন্ন মূৰৰ ছাল আৰু চুলিৰ সংক্ৰমণৰ চিকিৎসা কৰে। ই অত্যাৱশ্যকীয় পুষ্টিৰ সৈতে চুলিৰ ফলিকল প্ৰতিপালন কৰে, ৰক্ত সঞ্চালন উন্নত কৰে আৰু শিপাৰ পৰা চুলি শক্তিশালী কৰে। ই চাপ আৰু উদ্বেগৰ বাবে চুলি সৰা আৰু ভাঙি যোৱাৰ প্ৰতিৰোধ কৰে। সেইটোলৈ দেখাৰ বাবে ধন্যবাদ। আপোনাৰ এই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, মোৰ নিজৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত মোৰ চেনেলটোলৈ। থেংকছ ফৰ ৱাচিং।